Welcome to Assamese Gyan YouTube channel. আজি আকৌ এটি গুৰুত্বপূৰ্ণ ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিলো। আজিৰ ভিডিওটি আমাৰ বহু কেজন ছাৰ বাইদেউৰ মেছেজ পাই বনাইছো। আপোনালোকৰ বহুতে শিক্ষা সেতু পোৰ্টেলত ছাত্ৰ-ছাত্ৰীৰ ডাটাসমূহ এন্ট্ৰি কৰিছে বা আপডেট কৰিছে, কিন্তু ফটো আপলোড কৰাত অলপ প্ৰবলেম পাইছে। বহুতে মোক মেছেজ কৰিছিল যে যিখিনি ছাত্ৰ-ছাত্ৰীৰ ডাটা এন্ট্ৰি কৰা হৈছে সেইখিনি ছাত্ৰ-ছাত্ৰীৰ নাম সেই এপটোত দেখা নাই বা ফটো আপলোড কৰাত ভালেখিনি প্ৰবলেম পাই আছে। তো কিদৰে আপোনালোকে ফটো একদম সুন্দৰকৈ আপলোড কৰিব পাৰিব কোনো প্ৰবলেম নোহোৱাকৈ, আজি এইটো ভিডিঅ'ত আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰিম। যদি ভিডিঅ'টি ভাল পায় প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। মই সদায় শিক্ষাৰ লগত জড়িত যিখিনি অনলাইন কাম দিয়ে সেইখিনি কামৰ বিষয়ে মই ভিডিঅ' আপোনালোকৰ মাজত তুলি ধৰোঁ। তো বলক, তো এইটো হৈছে শিক্ষা সেতু পোৰ্টেলৰ অফিচিয়েল এপ শিক্ষা সেতু এপ বুলি কয়। তো ইয়াতে লগটো চাইছে, এইটো অপেন কৰাৰ লগে লগে আপোনাৰ স্কুলৰ যেটো ডেশবোৰ্ড, ষ্টাফ এনৰোল, ষ্টাফ এটেণ্ডেন্স, ষ্টুডেণ্ট এনৰোল, তো এনেকৈ ডাটাখিনি ইয়াতে শ্ব' কৰিব। কিন্তু ষ্টুডেণ্ট এনৰোলত যেতিয়া ক্লিক কৰা যায়, ক্লিক কৰাৰ লগে লগে আপোনাৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ এনৰোল কিমান হ'ল, টোটাল কিমান আছে এইখিনি ইয়াতে শ্ব' কৰে। কিন্তু যেতিয়া আপুনি ফটো আপলোড কৰিব যায়, ধৰক 20 জনমান ছাত্ৰ-ছাত্ৰী আছে, তাৰ ভিতৰত 5 জনৰহে নাম তাতে শ্ব' কৰিব। তো ফটো আপলোড গোটেইখিনি ছাত্ৰ-ছাত্ৰীৰ কাৰণে সম্ভৱ নহয় বা ছাত্ৰ-ছাত্ৰীৰ নামসমূহ শ্ব'ই নকৰে। তো এইটো প্ৰবলেম আমাৰ ক্লাষ্টাৰৰ বহুকেইজন ছাত্ৰ পাই আছিল, যাৰ বাবে তেওঁলোকে কৈছে যে ভিডিঅ' বনাই আপুনি কেনেকৈ কৰে দেখাই দিলে আমিও উপকৃত হ'ম। তো এইটো প্ৰবলেম একচুৱেলি ইয়াৰ যিটো ছফ্টৱেৰ, এইটো ছফ্টৱেৰৰ প্ৰবলেম হয়। তো ইয়াৰ সলিউশ্যন এটাই আছে, আপোনালোকে কি কৰিব, বেক কৰিছোঁ। তো আপোনালোকে প্লে ষ্টৰত যাব আৰু আগৰ যিটো আপোনাৰ শিক্ষা সেতু পোৰ্টেলৰ যিটো এপ আছিল সেইটো আপুনি মোবাইলৰ পৰা আনইনষ্টল কৰিব। আনইনষ্টল কৰি প্লে ষ্টৰত গৈ আকৌ শিক্ষা সেতু এপ মাৰি দিলে আপোনাৰ এনেকৈ মাৰিব, সাৰ্চ কৰক শিক্ষা সেতু পোৰ্টেল আসাম, এনেকৈ মাৰিলে আহি যাব। তো চাওক, প্ৰথম যিটো আহিছে শিক্ষা সেতু অসম, তো ইয়াৰ লগতো চালে গম পাব অসম সৰ্ব শিক্ষা অভিযান এনেকৈ লিখা থাকিব। তাৰপিছত মই অলৰেডি ডাউনলোড কৰি ৰাখিছোঁ, সেইকাৰণে অপেন আহিছে, আপোনালোকৰ ইনষ্টল আহিব, ইনষ্টল কৰি ল'ব। এইখিনি বেছিক জানে আপোনালোকে। তাৰপিছত ইনষ্টল কৰাৰ পিছত আপুনি আপোনাৰ স্কুলৰ ডাইচ নাম্বাৰ, ডাইচ কোড, তাৰপিছত স্কুলৰ যিটো পাৰ্টিকুলাৰ পাছৱৰ্ড আছে সেইটো দিব। নহ'লে যিসকলে পাছৱৰ্ড নাজানে ফৰগট পাছৱৰ্ডত মাৰিব পাৰে, নহ'লে school@123 মাৰি এবাৰ চাব। school@123, স্কুলৰ S2 কেপিটেল দিব, বাকীখিনি স্মল। তো এইখিনি কৰাৰ পিছত আপোনাৰ যিটো প্ৰফাইল, স্কুলৰ প্ৰফাইল সেইটো খোল খাই যাব এনেকৈ। তো মোৰ স্কুলৰ প্ৰফাইলটো খোল খাইছে। তো ষ্টাফ এনৰোলমেণ্ট, আপোনাৰ টিচাৰৰ এনৰোলমেণ্টখিনি ইয়াৰ পৰা কৰি ল'ব পাৰিব। তো আপোনাৰ এনৰোলমেণ্ট আৰু ডাটা এণ্ট্ৰি দুটা বেলেগ বস্তু হয়। পোৰ্টেলত আপোনালোকে যেতিয়া অনলাইন আপোনাৰ ডাটাখিনি এণ্ট্ৰি কৰে তেতিয়া সেইটো ডাটা এণ্ট্ৰিহে হয়। আপুনি এনৰোল কেতিয়া হ'ব, যেতিয়া আপোনাৰ ইমেজ বা ফটো দিব তেতিয়া এইটো 100% এনৰোলমেণ্ট হ'ব। তো ইয়াতে আমাৰ শিক্ষকসকলৰ ভিতৰত এজনেহে এনৰোল কৰিছে। তো আপোনালোকৰ একো কৰিব নালাগে, জাষ্ট আগৰ যিটো ভাৰ্চন আপোনাৰ মোবাইলত আছে সেই ভাৰ্চনৰ এপটো আনইনষ্টল কৰি তাৰপিছত প্লে ষ্টৰত গৈ আকৌ ইনষ্টল কৰি ল'ব। তাৰপিছত ডাইচ কোড আৰু পাছৱৰ্ড দি অপেন কৰি ল'ব। তাৰপিছত আপোনাৰ এইটো প্ৰবলেম ছল্ভ হ'ব। আৰু শিক্ষা সেতু পোৰ্টেলৰ লগত জড়িত বহুকেইটা ভিডিঅ' মোৰ চেনেলত অলৰেডি দিয়া আছে। কিদৰে ছাত্ৰ-ছাত্ৰীৰ নাম ডিলিট কৰিব, কিদৰে ফটো আপলোড কৰিব, কিদৰে প্ৰমোশ্যন কৰিব, ডিমোশ্যন কিদৰে কৰিব, গোটেইখিনি ভিডিঅ' মোৰ চেনেলটোত পাব। তো আজিৰ ভিডিঅ'টি আৰু দীঘলীয়া নকৰোঁ। আপোনালোকৰ যদি প্ৰবলেমটো ছল্ভ হৈছে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্টত জনাব কিবা প্ৰবলেম পালে, মই নিশ্চয় সহায় কৰাৰ চেষ্টা কৰিম। ধন্যবাদ।